নমস্কাৰ মই আগতে দুটা ভিডিঅ' বনাইছোঁ মই আগলৈকে ব্লগটো মিলাই পেলাই আপোনালোকক ব্লগটো দিম আজি আকৌ মানে দুদিনৰ পিছত মানে মোৰ ঘৰ হাজো বৰ্ণি দুদিনৰ পিছত মানে ঘৰত প্ৰায় মানে ঘৰত একাঠো পানী হৈছে আপোনালোকক দেখুৱাইছোঁ এইটো চাওক কিমান সেইটো পানী হৈছে দুটা আটা গৈছে মানে মই জন্ম হ'বৰ পৰাই আজি প্ৰায় এই ফাৰ্ষ্ট টাইম ইমান ডাঙৰ বানপানী মই দেখা পোৱা নাছিলোঁ কিন্তু বানপানী দেখা পালোঁ আপোনালোকক দেখিছোঁ চাওকচোন এয়া দুদিন পিছত চোৱা তিনি চকটোত কিমান ডাঙৰ বানপানী হৈছে আমাৰ এইটো হ'ল লোকেশ্যন তোমাৰ হাজো বৰ্ণিত ঘৰ মোৰ তিনি চকটো এই দুদিনত ইমান পানী বাঢ়িছে আৰু সকলোৱে যদি য'তে পাৰে তাতে বহিছে আৰু মই এইখন মোৰ হোৱাইট কালাৰৰ গাড়ীখন মই নিজে থৈ দিছোঁ কিবা কৰি বচাইছোঁ আৰু মই এখন ভেল বনাইছোঁ এই ভেলখন বনাইছোঁ মানে পানী যিহেতু বহুত বাঢ়িছে কাৰণ ভেলখন ইম্পৰ্টেণ্ট হ'ব আৰু সাঁতুৰিব নাজানো যিহেতু ভেলখনত অলপ খেলিছোঁ আৰু মোৰ চেনেলৰ পৰা জড়িত জনাব বিচাৰিছোঁ যে সাঁতোৰাটো বহুত ইম্পৰ্টেণ্ট সকলোকে সাঁতোৰা শিকাব লাগে বাচ্চাবিলাকক আৰু গুৱাহাটী এডমিশ্যন গুৱাহাটীত হ'লেও যোনে যেনেকৈ পাৰে সাঁতোৰাটো শিকোৱাটো জড়িত কাৰণ সাঁতোৰাটো বহুত ইম্পৰ্টেণ্ট সকলোৱে জানে আৰু সাঁতোৰাটো থাকিলে আৰু টেনশ্যন এটা কমি থাকে আৰু যিহেতু আমাৰ অসমত বানপানীটো থাকেই আৰু কাৰণ অসমৰ পৰা বানপানীটো কেতিয়াও নাযায় আৰু মানে এতিয়া আমাৰ 28 হ'ল বানপানী দেখি আছোঁ গতিকে ভেলখনতে অলপ সাঁতোৰা শিকি আছোঁ কিন্তু এদিনত কিনো সাঁতোৰে শিকিব পাৰিম আৰু তাকে খেলি আছোঁ এয়া আমাৰ ঘৰৰ পানী কিমান হৈছে একাঠোতকৈ বেছি হৈছে পানী এতিয়া চাওকচোন মা মাতি আছে মানে মা আমাৰ আগত ভৰিখন ভাঙিলে এতিয়া বহুত যেতিয়া বানপানী হৈছে এতিয়া বানপানী হ'লে এতিয়া গুৱাহাটী পঠাব লাগে নাও এখন যোগাৰ কৰিছোঁ এতিয়া নাৱৰে এতিয়া মাক থ'ব যাম আৰু মানে এই আমাৰ আগত এটা মেলপাৰা আছে সেই নদীটো মেলপাৰা থ'লে তাইলৈ গাড়ীৰ পৰা লৈ গুচি যাব আৰু ভণ্টি এটা আহি আছে তাৰমানে মাও নেদেখা জেগা দেখিছে এয়া মিচিং দিয়া নাও আহিল মিচিং দিয়া নাৱত থ'লোঁ এইখিনি নাৱৰে লৈ আহিলোঁ এতিয়া মিচিং দিয়া নাৱত ইয়াৰ পৰা যাব মেলপাৰা পৰা আকৌ গুৱাহাটী যাব কিছুমানৰ কেনেকুৱা অৱস্থা হৈছে এইবিলাক দলঙৰ মাথাত এনেকৈ গৰু ছাগলী মানুহ টেম বান্ধি আছে যোনে যেনেকৈ পাৰে এনেকৈ আছে খোৱা লোৱাৰো কষ্ট হৈছে কিন্তু চৰকাৰৰ পৰা কিছুমান বস্তু পাব লাগে বস্তু পোৱা নাই কিন্তু আমাৰ ইফালে আৰু বৰ্ণিৰ ফালে কিছুমান জেগাত পাইছে কিন্তু এনেকুৱা হ'লে বেয়া আৰু যিবিলাক মানুহ কষ্টত আছে এইবিলাক পাব লাগে কাৰণ এনেকুৱা নহয় মানে কিছুমান জেগা বহুত ভাল কাম কৰি আছে তাৰমানে এয়া কিমান দুখত বহিছে এইজন আমাৰ ঘৰৰ ওচৰৰে মানুহ ফিজিকেল ইণ্ডিকেট সিহঁতৰ ঘৰতো পানী উঠিছে ঘৰত আৰু পানী বাঢ়িছে লাষ্ট পানীটো দেখুৱাইছোঁ আৰু